হাই বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালেই চাগে। মোৰ ইমান ভাল নহয়, মানে যিহেতু আজি 4-5 দিনমান হ'ল মোৰ পানী লগা চৰ্দি আৰু মাথা বিষ খুব হৈ আছে। মেডিচিন খাইছোঁ, তেওঁ ভাল হোৱা নাই। আৰু যিহেতু কাইলৈ পৰা মেট্ৰিক পৰীক্ষা আৰু মোৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। সকলোৱে মেট্ৰিক পৰীক্ষা ধুনীয়াকৈ সুকলমে পাৰ হওক। যিখিনি তেওঁলোকে পঢ়িছে বছৰটোত, যিখিনি মনত ৰাখিছে, সকলোখিনি ধুনীয়াকৈ যাতে লিখিব সময়ত তেওঁলোকৰ মনৰ পৰা ধুনীয়াকৈ এটা এটাকৈ লিখিব পাৰে। সকলোলৈকে তাৰে শুভকামনা থাকিলে মেট্ৰিক দিয়া সকলো কেণ্ডিডেটলৈ। আৰু মানে আজি মই আহি আছোঁ বৰ্তমান মোৰ ভাগিন এটাও দিব মেট্ৰিক, তাৰ ওচৰলৈ আহিছোঁ। আৰু ওচৰৰে ছোৱালী এজনীও দিব, সিহঁতৰ ঘৰলৈও যাম। যিহেতু কাইলৈ পৰীক্ষা ন, সেইকাৰণে আজি ভাবিছোঁ সিহঁতক অকণমান আশীৰ্বাদ বুলিয়ে ক'ব পাৰি। আৰু সেইকাৰণে সিহঁতৰ ঘৰলৈ আহিছোঁ। আৰু এটা ভাবিছোঁ কলম দিম, কালি 2 ঘৰমানত দিলোঁগৈ। বেছি দামী কলম নহয়, হ'লেও মানে আমাৰ ফালৰ পৰা এটা উৎসাহ বুলি ক'ব পাৰি আৰু আশীৰ্বাদ এটা দিওঁ বুলি আহিলোঁ। আৰু খালি ঢেঁকীটোকে কি পিটি খুন্দি আছে? ঢেঁকীত বালি খুন্দি আছে। খালি ঢেঁকীটোত বালি দি চাওক। এইকেইজনী দেখিছেনে? বালি খুন্দি আছে। পঞ্চি তোক আইতাই দিব। কি কৰি আছে? পঢ়ি আছা নি? এইয়া আমাৰ দেহাই পঢ়ি আছে। তাৰ ওচৰত আহিলে। কাইলৈ পৰীক্ষা কি আছে? কাইলৈ ভালকৈ পঢ়িলি? প্ৰথমতে পৰীক্ষা হললৈ গৈ প্ৰথম নিজে জনাখিনি প্ৰশ্ন পেপাৰখনত টিপ চিন মাৰি প্ৰথম জনাখিনি লিখি ল'বি। তাৰপিছত যিখিনি নোৱাৰ এটা এটাকৈ নিজে চিন্তা কৰি লিখি থাকিবি আৰু দেই। ভালকৈ দিবি, মোৰ ফালৰ পৰা একদম আশীৰ্বাদ থাকিলে। ধুনীয়াকৈ পৰীক্ষা দিবি। আকৌ যেতিয়া ৰিজাল্ট ভাল হ'ব, পাৰ্টি খাবলৈ আহিম, তেতিয়া আকৌ মোৰ ভিডিঅ' চোৱা সকলোকে দেখাম দেই। আমাৰ দেহাই কাইলৈ মেট্ৰিক পৰীক্ষা দিব, তাৰ ওচৰলৈ আহিলোঁ। ইয়াৰ কলম এটা দিলোঁ আৰু সৰু উপহাৰ হ'লেও উৎসাহ এটা দিছোঁ ন। কাইলৈ পৰীক্ষা ধুনীয়াকৈ দিবি দেই, মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল হা। পাখি ওচৰলৈ যাওঁ এতিয়া। এইফালে আহিছিলোঁ যিহেতু পাখিহঁতৰ ঘৰলৈ। পাখিও কাইলৈ মেট্ৰিক পৰীক্ষা দিব, কিন্তু কি হ'ব, তাই বৰ্তমান ঘৰত আলহীয়ে বহুত আছে। আৰু মানে তাই বৰ্তমান অকণমান শুইছে, দিনতে অকণমান শুই লওঁ বুলি শুইছে। ভৰি খাইছে চাগে, শুই লৈছে। আৰু যিহেতু গৈছিলোঁ মেট্ৰিক পৰীক্ষা দিয়া কেণ্ডিডেট 2জনৰ ঘৰলৈ, আৰু যিহেতু আমাৰ দেখাই দিব ন, দেহাৰ ওচৰৰ পৰা আহিলোঁ। আৰু পাখিৰ ওচৰলৈ গৈছিলোঁ, তাই বেছি শুই আছে, কাৰণ ভয়ো খাইছে অকণমান ন মেট্ৰিক পৰীক্ষা দিবলৈ যাব বুলি। আৰু শুই আছিলে, সেইকাৰণে নজগালোঁ। আৰু আমাৰ দেহাৰ ওচৰলৈ যোৱা পৰিৱেশটোকে আপোনালোকক দেখালোঁ। আৰু যিসকলে কাইলৈ মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকলে সকলোলৈ মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে দেই। মোৰ ভিডিঅ' চোৱা সকলক কৈছোঁ। আৰু তাতকৈও ডাঙৰ কথা অহা হৈছিলে, আমাৰ ল'ৰায়ো দিব, মোৰ ডাঙৰ ল'ৰাই দিব অহা হৈছিলে মেট্ৰিক। এবছৰ সি 9ত আছে। আৰু কটুকা শুনিছোঁ অহা বছৰ মেট্ৰিক নহয়। মনটো বেয়াও লাগিছে। মেট্ৰিক নহয় বুলি ক'লে ল'ৰা ছোৱালীখিনি মানে মনত হয়তো এটা মেট্ৰিক নহয় আৰু পঢ়া শুনাত গুৰুত্ব কমি যাব পাৰে। সেইকাৰণে অকণমান চিন্তাও লাগি আছে। হোৱাটোৱে বিচাৰোঁ মেট্ৰিক অহা বছৰলৈও হওক, আৰু অহা বছৰলৈ মোৰ ল'ৰাই দিব। আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চবৰে ভাল হওক, ভবা ধৰণে সকলো উত্তীৰ্ণ হওক, তাৰে কামনা কৰিলোঁ দেই। আজি ভিডিঅ'টো তাকে দেখালোঁ আৰু।